যুৱ সংঘৰ পৰা এখন প্ৰধান গামোচাৰে তেওঁক শুভেচ্ছা জনাবলৈ বিচাৰিছোঁ। গতিকে তেওঁক এখনি প্ৰধান গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ যুৱ সংঘৰ সদস্য পাণ্ডল গগৈদেৱে। লগতে আমি আশা কৰিছোঁ তেওঁক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সকলোৱে হাত তালি একেলগে আৰু ইয়াৰ লগতে এই হিচাপতে আমি অনুপল বুঢ়াগোহাঁই যি মাতৃস্বৰূপ আৰু দেউতা স্বৰূপ এখনি এখনি গোলাম গামোচাৰে আমি শুভেচ্ছা জনাবলৈ আমাৰ যুৱ সংঘৰ সদস্যসকলক মই অনুৰোধ জনালোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ গাঁৱৰে ওচৰৰে খুৰীদেউ হয়, তেওঁ এখনি গোলাম গামোচাৰে অনুপল বুঢ়াগোহাঁইক শুভেচ্ছা যাচিবলৈ আগবাঢ়ি আহিছে। আমি এই চেগতে অনুপল বুঢ়াগোহাঁই দেৱৰ যি পৰিশ্ৰম, যি আগতে পৰিশ্ৰম কৰি আজি এই অৱস্থাত সফল হৈছে, তেওঁৰ মুখৰ পৰা আমি দুই এষাৰ মন্তব্য শুনিম। সেয়া অনুপল বুঢ়াগোহাঁই। নমস্কাৰ। মই কি কাম প্ৰথমে ইয়াৰ পিছত শুনো আমাৰ খুৰীদেউ আইতা ককা লগতে আমাৰ ভাইটি ভণ্টি সকলোকে বিভিন্ন অন্তৰৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইমানখিনি অনুৰোধ আৰু আশীৰ্বাদ দিয়াৰ বাবে মই এটাই ক'ম যে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি কিবা এটা হেঁপাহৰ কাম কৰিবলৈ যদি চেষ্টা কৰা যায়, ভগৱানে আশীৰ্বাদ কৰে আৰু সেই কামত সফল হোৱাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰি কেনে সফলতা অৰ্জন কৰি দিয়ে। মই আজি 5 বছৰে একেৰাহে ৰানিং কৰি আছোঁ পুলিচত এপ্লাই কৰোঁ, ৰানিং কৰিবলৈ যাওঁ, হাইট চাপৰ হওঁ, ৰিজেক্ট কৰি কিনে ঘূৰি গুচি আৰু যাওঁ, হাইট চাপৰ হওঁ, ৰানিং কৰিবই নাপাওঁ, আকৌ গ'লে ঘূৰি আহিবলগীয়া হয়। এবাৰ 3 নম্বৰ আছিলে মোৰ, এবাৰ ৰানিং কৰিব গ'লোঁ, প্ৰথম ৰানিং কৰিব আছিলে, মই ভাবিছিলোঁ চিলেক্টটো নহয় আৰু মই 5 বছৰ ৰানিং কৰি আছোঁ, যেতিয়া বছ ৰানিং পুৰা ফালিম, পুৰা দৌৰিম সেইবুলি প্ৰেক্টিছ কৰি আছিলোঁ। তাৰপিছত 14 নম্বৰ আহিলে, ৰানিং কৰিব নাপালোঁ। মইতো এক্সিডেণ্ট হৈছিলোঁ, 10 মিনিটৰ ভিতৰত ওলাব দিয়ে, মই 10 মিনিটত ওলাই গ'লোঁ। তাৰপিছত 14 নম্বৰ আহিলে, নিয়োগজ্যোতি আছিলে, মই তাত সভাপতি দিলে, কাম কৰিলোঁ, ৰানিং কৰিব নাপালোঁ। তাৰপিছত তাত সেনেকৈ ৰানিং কৰিলোঁ, ভালেই আছিলে নম্বৰ। তাৰপিছত হাইট আহিলোঁ, এতিয়া হাইটটো কি গোটেই 1 বছৰ পুৰা হাইটৰ কাৰণে 1 বছৰ প্ৰিপেৰেশ্যন কৰিলোঁ, এইটো খাওঁ, এইটো কৰিব লাগে, এতিয়া 5 মিনিট ওলমি থাকোঁ। তাৰপিছত যেতিয়া নেকি পুলিচ জনে ক'লে তুমি বহুত স্পীড দৌৰিছা, তোমাক কিন্তু তুমি ফাৰ্ষ্ট ওলাইছা বুলি ক'লে। মই ক'লোঁ তাক, ছাৰ বোলো মোৰ এনেকুৱা কণ্ডিশ্যন, এনেকুৱা সমস্যা হৈ আছে, তুমি বোলে তোমাৰ আধা ঘণ্টা সময় দিছোঁ, তুমি প্ৰেক্টিছ কৰিব লাগে বোলে। মইতো 3 ঘণ্টা সময় দিছোঁ, একদম প্ৰেক্টিছ কৰি আছোঁ হাইটৰ কাৰণে। 3 ঘণ্টা সময় পাছত কৈছোঁ, ছাৰজনে কৈছে ইমান দেৰিকৈ কেলৈ আহিছা কৈছে। মই কৈছোঁ ছাৰক কৈ কিনে গৈছোঁ, এনেকুৱা কণ্ডিশ্যন মোৰ সমস্যা হৈ আছে,
বোলে ইমান দেৰি শিকিব আহিব নালাগে নহয় বুলি ক'লে হায়াত দেখিলে যেন তেনে হৈ গ'লো হায়াত শান্তি একদম হায়াত হৈ যোৱাৰ পাছত মেডিকেল গম পাইছোঁ মই হায়াত হ'লেও যেতিয়া মই গম পালোঁ মই চাকৰি পাম একদম ক্লিয়াৰ হ'ব মই একদম বিন্দাছ তাৰপিছত চবৰে আহিছে চবৰে তোৰ ৰানিং খাতৰা দিছে বুলি কৈছে আৰু মোৰ ৰানিং কৰা ষ্টাইল বেলেগ তাৰপিছত লাহে লাহে পৰীক্ষা দিলোঁ পৰীক্ষাটো মোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ভিতৰৰ ভিতৰত টপ আছিলোঁ চাগে তাৰপিছত এনেকৈ আজি তাৰপিছত এছআই পৰীক্ষাটো মই এটাই কথা কওঁ সকলোকে ভাইটি ভণ্টিক যদি নেকি কষ্ট কৰিব লাগে এটা দিশত কৰিব লাগে ৰানিং কৰিছ চব ৰানিং কৰ পুলিচৰ কাৰণে কৰিছ কৰ যদি নেকি ৰানিং কৰি কিনে আকৌ কিতাপ পঢ়িব নোৱাৰি মই তাতে এনেই পগলা নিচিনা গান গাই থাকোঁ ৰানিং কৰোঁ ইমান কষ্টকৈ আহি কিনে ৰানিং কৰোঁ কাৰণ 10 মিনিটৰ ধৰি প্ৰেক্টিছ আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে মই কিমান প্ৰেক্টিছ কৰোঁ তাৰপিছত আকৌ কিতাপ পঢ়িব লাগে তাতে মই টিউশ্যন কৰোঁ একদম মেণ্টেলি প্ৰেছাৰ বহুত হৈ গৈছিল একদম সেইটো কৰিবলৈ সেইটো কৰিবলৈ আৰু তাতে কৰি দিয়ে কিছুমানে এনেই কৰি আছ PA পাছ কৰিলে কি কৰিছ চ' দুখ লাগে সেনেকৈ তাৰপিছত তেনেকৈ থাৰ্ড গ্ৰেড ফেইল কৰিলোঁ SI ফেইল কৰিলোঁ মই ফেইল কৰাখিনি মই ইমান দুখ নালাগে চ' মোৰ যিটো টাৰ্গেট আছিলে যে ৰানিং কৰি কিনে ফ'কাছ হ'ম ৰানিং কৰিব লাগে তেনেকৈ মোৰ চাকৰি এটা কৰিব লাগে চ' মই ইয়াতে ফুল হেপ্পী পাছত দেখা যাব মই ফুল বিশ্বাস যে মই নেক্সট টাইম মই যে থাৰ্ড গ্ৰেড দিওঁ SI দিওঁ মই বিলকুল চুটকিত মই পাছ কৰিব পাৰিম চাগে কিন্তু তথাপিও চাকৰি এটা লাগে বুলি প্লাছ ৰানিং কৰি আজি মই হেপ্পী আৰু আপোনালোকক সন্তানক যাতে এনেকৈ ফ'কাছত লৈ যায় কাম কৰিব দিয়ে নিজৰ হেঁপাহৰ মতে মই সেই লগতে মা দেউতাক খুব ধন্যবাদ দিছোঁ লগতে মোৰ গৰু আছে গৰু চাপৰ্ট কৰিছে আজিতো গৰু পৰা ফূৰ্তি চাগে মুখখন দিলত গম পাই গ'ল চ' ধন্যবাদ মই ইয়াকে কৈ মই কি ক'ম চ' থেংক ইউ বহুত সকলোকে ধন্যবাদ থাকিল ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে থেংক ইউ ধন্যবাদ থাকিল আৰু আমাৰ শুভেচ্ছা জনোৱাৰ এজনী ছোৱালী থাকি গ'ল তেওঁ ভণ্টি হয় ৰঞ্জুমণি গগৈ এখনি ফলাম ব্ৰহ্মচাৰী অনুকূল বুঢ়াগোহাঁইক সম্বৰ্ধনা জনাব আমি এই হিচাপতে এই মাতৃ অনুকূল বুঢ়াগোহাঁইৰ মাতৃ আজি যি তাৰ পুত্ৰই যি সফল হৈছে যি দিশত আগবাঢ়িছে তাৰ অনুভৱ কেনেকুৱা ৰাইজৰ আগত দুই এষাৰ ক'বলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ ধন্যবাদ থাকিল আমি এই হিচাপতে তেওঁ পিতৃ তেওঁৰ অনুভৱ কেনেকুৱা আজি ৰাইজৰ আগত দুই এষাৰ কওক আজি পৰীক্ষা উত্তীৰ্ণ মোৰ ভাল লাগিছে হয়তো আমাৰ ওচৰচুবুৰীয়া ৰাইজো চাগে মোৰ লগতে সিহঁতেও ভাল পাইছে আৰু ভাল পোৱাটোৱে মই বিচাৰোঁ যাতে মোৰ ল'ৰাটো এইবাৰ পাছ কৰে যেন আকৌ আমাৰ ল'ৰা ছোৱালীক সৰু ল'ৰা ছোৱালীক যে মোৰ ল'ৰাই যেনেকৈ কষ্ট কৰিছে বা মই যেনেকৈ কৰিছোঁ ঠিক এইদৰে যদি আপোনালোকেও কষ্ট কৰে গানখন হয়তো আজি 4-5 বছৰ পিছত হ'লেও অলপমান চিনি দুই এটা মানুহে দিগং গান বুলি চিনি পোৱা আৰু কি হ'বলগীয়াটো তেনেকৈ নাই নিজৰ অভিভাৱকবিলাকে নিজৰ ল'ৰা ছোৱালী নিজে চিন্তা কৰক যাতে আনকা ল'ৰা ছোৱালী যে এনেকুৱা এটা পাইছে ই বহুত কষ্ট কৰিলে
যেন আমিও আমাৰ ল'ৰা ছোৱালী কৰ ততি কষ্ট কৰ ততিও পালি কিবা এইখিনিকে সকলোৱে চিন্তা কৰক মইতো আমাৰ চুবুৰীয়া সকলোৱে দেখিছোঁ মই বহুত কষ্ট কৰিছোঁ আমাৰ ল'ৰাকেইটা হৈ বা নিজকে হৈ বহুতখিনি কষ্ট কৰিছোঁ সেই কষ্ট সফল বাৰু আজি হৈছে হোৱাৰ কাৰণে ধন্যবাদ বহুত ভাল বহুত সুখী হৈছে আৰু মোৰ লগত ৰাইজে সুখী হৈছে বুলি মই ভাবিছোঁ আৰু সেইখিনি গৈ আমাৰ কাৰ্যসূচী সমাপ্ত কৰি লাষ্টত এষাৰ অনুকূলৰ কাৰণে ডাঙৰকৈ হাত চাপৰি ৰাইজৰ ফালৰ পৰা ভৱিষ্যতে আকৌ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ এই জগতে আমি অনুকূল বৰগোহাঁইৰ পৰা এটা গান ৰাইজক শুনাব লাগে ধন্যবাদ তোমার সহি ভরা দিলা ঘরে আহি ইয়ার তুমি যেমন হুকালে বড় নিয়রে শেষ দুবার নামিও হে নদরে নই মুরু দেখো দেখিব ধুমুহার ঘটনা বহু যুগরে নাচো এধেনু খসেনো বহু দিনরে আপন নিজানৰ গান মেখব ভাবো তোমাৰ বুকু লাগে বোলে ৰাইজক Hausan. Jadi ayah. Happy
আজি এটা আনন্দৰ দিন আজিব লাগিব বুজিছে দেখা অভিশা किसी भावना ঘরে মুগে সামারি ঘরে মুগে সামারি যেটি আমায় বিছানাত পড়ে কিসি কিসি ভাবনা ধন্যবাদ থাকিল